এটা লেজ দিছে মোক মৰমতে খাই দিম নেকি গাইছ জ্বলা লাগিছে আজি অকণ বাইকখন ফালি আহিলো মানে ই ভয় খাইছে নালাগে চলাব লৈ চলাম মানে ইন্দ্ৰজিতে ফালিছে বুলি কৈছে R15 হেভি লোক দি ইন্দ্ৰজিত বিব অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আমি আজি ওলাই আহিলো ফটো শ্বুট কৰিবলৈ লগৰ কেইটামান আহিছে আৰু মই আহিছো লগৰ কেইটামান দোকানত সোমাইছে কিবা পেপচি চেপচি কোকা-কোলা লৈ আছে এজন হৈছে আমাৰ কেমেৰামেন আৰু ফোন নাম্বাৰটো মোৰ ডিসক্ৰিপচনত দি দিম তো আপোনালোকে ইয়াক কন্টেক্ট কৰিব পাৰে আৰু এনেকৈ আমি ডিমু জিৰণি ঘৰটো ৰখি আছো লেছ লৈছে আৰু পল এটা লেজ দিছে মোক মৰমতে খাই দিম নেকি গাইছ জ্বলা লাগিছে মানে ষ্টিকাৰ লগাম তো লগালে ভাল লাগিব নে নলগালে ভাল লাগিব কমেণ্ট কৰি জনাবচোন আৰু আমি ইয়াত ৰখি থকা কাৰণটো হৈছে মোৰ এটা আহি আছে ই ক'লে চিনি নাপাম বুলি সেইকাৰণে ৰখি আছো আহক লগতে যাম কিন্তু খকুৱা অকল খায়ে থাকে যিমান খালেও নোজোৰে ইয়াক অকল খায়ে থাকে ইয়াক তো খালেও সকল হোৱা নাই যে মুখ লাগিব মই দেখা নাথাকিম হে ৰাইজৰ মুখ লাগিব আৰু এইফালে এজন হাঁহি আছে মানে পুৰা হাঁহি মেন আহিব বুলি ডিঙি বিষাই গৈছে টিকা বিষাই গৈছে ভৰি বিষাই গৈছে এইটোতো খায়ে আছে আকৌ পানী বটল লৈছে এই যে আকৌ এটা চিপছ খুলিলে ফাইনেলি আমাৰ হিৰো আহি গ'ল হিৰোৰ কাৰণে ৰখি মানে টিকা বিষ পকৰ বিষ টিকা পকৰ একে চৰি আমাৰ দুখন বসন্তী লৈ ওলাইছো আৰু এতিয়া গৈ থাকো ডিমুত যোৱা নহ'ল এতিয়া আহি পালো আমি ডিমু পাৰ হৈ তিনিআলি গৈ নাজানো আহি পালো ইয়াত আৰু ৰখি আছো তোমাৰো দলংখন আছে বঢ়িয়া এই বেছি দূৰ নহয় ওলমা আকৌ ক'ত ওলমা দলং আছে ক'ত কি দলং আছে হেনো তাত যাম কৈ আছে ইমান মজা লোকেশনত আহি পালো নহয় পটাপট ওলা যাদু মন্ত্ৰ যি আছে পটাপট ওলা আৰু এইফালে আমাৰ ভাই হে কি গাৰ্লফ্ৰেণ্ডে ধকা দিলে নেকি নাই ন এইবিলাক টেনচন নলবি আৰু ফটো চটো মাৰি লওঁ তাৰপিছত লগ পাইছে নহয় এইফালে ইমান ধুনীয়া পাহাৰ জিলিকি আছে পাহাৰখন নাই বাৰু পানী চানী শুকাই গৈছে খৰালি চিজনটো পোজ দি আছে আৰু ফটো মাৰিবলৈ পোজ দে মাৰো এইফালে আমাৰ এইটো কেমেৰামেন দাদা ই হয় সৰস্বতীৰ দাদা বুলি কোৱাৰ নিচিনা হৈছে এতিয়া আহি পালো বেলেগ এটা লোকেশ্যনটো চাই আছো মানে ক'ত ফটো মাৰিলে ভাল হ'ব এইটো লোকেশ্যনত ফটো মাৰি আহিলো আমাৰ কোচ ৰাজবংশীৰ গামোচা ট্ৰেডিশ্যনেল গামোচাত লৈ ফটো মাৰিছো একদম পথাৰৰ মাজত এইখন নদী সৰু সুৰাকে নদী আছে তো ইয়াত নদীৰ মাজত ফটো শ্বুট কৰি আছে কিমান ইনষ্টাগ্ৰাম ফালিব মানে ইনষ্টাগ্ৰামৰ আইডিটো মই ডিসক্ৰিপচনত দি দিম তোৰে চাব পাৰিব মানে এই মাজত গৰু চৰাব আহিছো নেকি সেনেকুৱা লাগি আছে গৰু চৰাব আহি ফটো মাৰি আমাৰ ফটো শ্বুট কৰা হৈ গ'ল আৰু বস্তুখিনি ভৰাই আছে এতিয়া যাম কেইটাক মানে চিনাকি কৰাই দিছো মোৰ লগৰ হয় কৈছো এতিয়া ই মানে বাহিৰত থাকে আজি বহুত দিনৰ মূৰত ভাই আমি মানে ক্লাছ ফ্ৰেণ্ড হয় আমি লগতে পঢ়িছিলো এই ভাই মানে এই মনচন মাৰি আছে খালে অলপমান লাগি গৈছে যে আজি আমাৰ লগত অহাৰ কাৰণে বেকআপ হ'ল নেকি তাক আজি পাৰ্টিৰ কাৰণে আৰু এইটো মই গিফ্ট কৰিছো আপোনাক লগ এইটো তো ফাইনেলি আজি আমাৰ যোনটো ঘূৰিব আহিছিলে জাৰ্নি সেই জাৰ্নিটো কমপ্লিট হ'ল মোবাইলটো দিয়াৰ পিছত আমাৰ লগত আহিছে মিণ্টু আৰু পল্লৱ দা আৰু মই নিজৰ ভিডিঅ'টো চাব ভাল লাগে ইন্দ্ৰজিত দাক আমি চবে লাইক কৰো তেখেতৰ ভিডিঅ' সদায় চাই থাকিব থেংক ইউ এনজয় কনফিউজ হৈছো আৰু ইফালে আমাৰ ভাই কিবা কবি হে তো আপোনালোকে তেওঁ নতুনকৈ চেনেলটো ষ্টাৰ্ট কৰিছে ভাল লাগিছে চাব ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰো তো নেক্সট এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই জয় হিন্দ জয় ভাৰত জয় আই অসম